নমস্কাৰ মোৰ নাম শ্ৰী এলিনা ৰাভা মোৰ ঘৰ বান্দেৰী গাঁও ধুমালপাৰা আৰু মই খৈৰাবাৰীৰ বাসিন্দা মোৰ ডিষ্ট্ৰিক্ট ওদালগুৰি আৰু মোৰ মাৰ নাম হৈছে আহাৰী ৰাভা আৰু মোৰ পিতৃৰ নাম হৈছে শ্ৰীযুত নৱকুমাৰ ৰাভা মই টাইকোৱাণ্ডো বুলি এটা মাৰ্শাল আৰ্ট আছে খেল মই টাইকোৱাণ্ডো খেলিবলৈ থাইলেণ্ডলৈ গৈছিলোঁ ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ আৰু সেইটো থাইলেণ্ডৰ পাটায়া চিটিত হৈছিলে গেমটো 31ৰ পৰা 2 আগষ্টলৈ খেলাটো হৈছিলে আৰু তাতে মই আণ্ডাৰ 46 ৱেইট কেটেগৰীত খেলি চিলভাৰ মেডেল প্ৰাপ্ত হ'বলৈ সক্ষম হৈছোঁ মই অভাৰঅল অসমৰ হয় বুলি কৈছিলোঁ ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি স্পেচিয়েলি আছামক আমি অসমৰ পৰা বহুত খেলুৱৈ অসমৰ পৰা খেলিবলৈ গ'লে থাইলেণ্ডত ক'বলৈ আমি 32 জনমান ষ্টুডেণ্টছ আমি ইয়াৰ পৰা গৈছিলোঁ এথলিটছ আৰু আমাৰ কোচ আছিলে লগতে 6 জনমান হয় তাতে তুমি সিলভাৰ মেডেল পালা ন হয় সিলভাৰ মোৰ প্ৰথম গুৰু হৈছে শ্ৰী ৰকেন কছাৰী যোন খৈৰাবাৰী টাইকোৱাণ্ডো একাডেমি মই মোৰ প্ৰথম টাইকোৱাণ্ডো টিচিং মই তাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ তাৰপিছত মই গুৱাহাটীলৈ গ'লোঁ গুৱাহাটীৰ পৰা মই এমব্ৰ'জ টাইকোৱাণ্ডো একাডেমিত এনৰোল কৰিলোঁ আৰু এমব্ৰ'জ টাইকোৱাণ্ডো একাডেমিত এতিয়া মই কাৰেণ্টলি টাইকোৱাণ্ডো শিকি আছোঁ মোৰ স্পেচিয়েল থেংকছ হ'ব মোৰ পেৰেণ্টছলৈ তাহাঁতি মোক বহুত ছাপোৰ্ট কৰিলে ফাইনেন্সিয়েলিও আৰু মৰেলিও তাহাঁতৰ যোনবোৰ মানে সাহস আৰু যোনবোৰ মোৰ প্ৰতি খেলৰ প্ৰতি যোনটো মোক ছাপোৰ্ট কৰিলে কাৰণ আমাৰ ঘৰৰ পৰা আজিলৈ কোনো তেনেকৈ খেলাৰ ফালেই হওক বা বেলেগ দিশতে হওক তেনেকৈ ইমান আগবাঢ়ি মানে প্ৰতিযোগিতা সেনেকৈ মানে প্ৰতিভাগ লোৱা নাই আৰু সেই হিচাপে মোক যিহেতুকে পেৰেণ্টছে বহুত ছাপোৰ্ট কৰিলে মোৰ বা আৰু মোৰ গোটেই গাঁৱৰ মানুহ লগতে মোৰ বন্ধু বান্ধৱী আৰু মোৰ গুৰু সকলোকে মই মোৰ ফালৰ পৰা ধন্যবাদ দিব বিচাৰোঁ মোক ইমান সাহস দিয়াৰ বাবে মোক ইমান ছাপোৰ্ট দিয়াৰ বাবে তাহাঁতৰ ছাপোৰ্টৰ নহ'লে মোৰ ইমান আগবাঢ়ি যোৱাটো মোৰ কাৰণে সম্ভৱ নহয় মোৰ পৰিকল্পনা ক'ব গ'লে এতিয়ালৈ মই মোৰ প্ৰথমতে পঢ়াৰ যোনটো ডিগ্ৰী মোৰ সেইটো কমপ্লিট কৰি ল'ব বিচাৰোঁ আৰু লগতে মই যদি পাৰোঁ যদি মোৰ ফালৰ পৰা হয় মই যদি দিব পাৰোঁ তেনেহ'লে মই মোৰ লগতে আজি যেনেকৈ মই এই চেম্পিয়নশ্বিপটো খেলি মই প্ৰাইজটো ল'বলৈ পাৰিলোঁ তেনেকৈ মই এই খেলৰ ফালতো মই আগবাঢ়ি যাব বিচাৰোঁ পঢ়াৰ লগতে আৰু গাঁৱৰ নামটো উজ্বলাব বিচাৰোঁ হয় এয়া মোৰ প্ৰথম ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ আছিলে আৰু এতিয়া মই টাইকোৱাণ্ডোত যদি মই আৰু ভালদৰে প্ৰেক্টিছ কৰি আৰু যদি মই খেলত আগবাঢ়ি যাব পাৰোঁ তেনে মই এছিয়ান গেমছ আৰু অলিম্পিক গেমছ এইবোৰত যদি মই পাৰোঁ যদি সফল হওঁ এনে আগবাঢ়ি গৈ থাকিব পাৰোঁ তেনেহ'লে মই সেইবোৰতো হয় মই এতিয়ালৈ ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপবোৰ খেলিছোঁ সৰুৰ পৰা আৰু এবাৰ নেশ্যনেল খেলিছোঁ তাতে মই গ'ল্ড মেডেল পাইছিলোঁ আৰু এইবাৰ মই ইণ্টাৰনেশ্যনেল এইটো চেম্পিয়নশ্বিপত মই চিলভাৰ মেডেল ল'বলৈ সক্ষম হৈছোঁ তোমালোকক সকলোৱে এটাই কথা ক'ম যে খেলা আৰু পঢ়া দুয়োটা মেইনটেইন কৰি নিয়াটো বহুত কষ্টকৰ হয় যদিও তোমালোকে যাতে নিজৰ খেলটো যাতে এৰি নিদিয়া প্ৰেক্টিছটো যাতে ছাইড বাই ছাইড কৰি নিজকে আগবঢ়াই লৈ গৈ থকা আৰু যেতিয়া চান্স পোৱা টুৰ্ণামেণ্ট বা যিকোনো কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিবলৈ সেইবোৰ যাতে চবতে কৰা তেতিয়া এটা এক্সপিৰিয়েঞ্চ বাঢ়ে আৰু সকলোৰ কাৰণে অল দ্য বেষ্ট থাকিল যাতে কেতিয়াও গিভ আপ নকৰা আৰু সদায় আগবাঢ়ি গৈ থকা পোনপ্ৰথমে আমি খৈৰাবাৰী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ পৰা আমি এলিনা ৰাভা ভণ্টিলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেতৰ যি কষ্ট নিশ্চয় সফল হোৱা বুলি আমি অনুভৱ কৰিছোঁ যদিও ছেকেণ্ড পজিশ্যন বা ব্ৰঞ্জ মেডেল পাইছে আমি আশা কৰিম তেখেতে শিক্ষাৰ লগতে এই ক্ৰীড়া জগতত অধিক আগুৱাই যাওক এছিয়ান গেম বা অলিম্পিক গেমৰ যিহেতু তেওঁৰ লক্ষ্য আছে গতিকে সেই লক্ষ্যবিলাক সফল হওক আমি সেইটোৱে কামনা কৰিম আৰু লগতে ধন্যবাদ দিম যে আমাৰ এই অঞ্চলটো আমাৰ আঞ্চলিকৰ অন্তৰ্গত বা আঞ্চলিকৰ যি এটা সুনাম কঢ়িয়াই আনিছে লগতে জিলাখনৰ লগতে অসমখনৰ যি সুনাম কঢ়িয়াই আনিছে এই ক্ষেত্ৰতো মই তেখেতক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ থাইলেণ্ডত টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ খেলিছিলে তেখেতে
ব্ৰঞ্জ মেডেল লাভ কৰিবলৈ চিলভাৰ মেডেল লাভ কৰিবলৈ সক্ষম হৈছে গতিকে খুব এটা গৌৰৱৰ বিষয় এই ক্ষেত্ৰত আৰু আমি তেখেতৰ লগতে তেখেতৰ পৰিয়ালকো আমি ধন্যবাদ মানে জনাইছোঁ এই কাৰণে ইমানখিনি কষ্টৰ মাজেৰে তেখেতক এইখিনি পৰ্যায়লৈ আগুৱাই নিছে আৰু তেখেত ইতিমধ্যে কটন বিশ্ববিদ্যালয়ত তেখেতে অধ্যয়নৰত তেখেত 3rd ছেমিষ্টাৰ পঢ়াৰ লগতে মানে খেলুৱৈটো আগবঢ়াই নিছে হয় নমস্কাৰ আমি নিখিল ৰাভা ছাত্ৰ সন্থা ভেৰগাঁও আঞ্চলিক সমিতিয়ে যি থাইলেণ্ডত অনুষ্ঠিত হোৱা পাটায়া চহৰত নৱম হিৰোজ টাইকোৱাণ্ডো ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপত আমাৰ এলিনা ৰাভাই খৈৰাবাৰীৰ আঞ্চলিকৰ অন্তৰ্গত আতিলা গাঁৱৰ আতিল ধুমালপাৰা গাঁৱৰ তাই নিবাসী তেখেতক আমি নিখিল ৰাভা ছাত্ৰ সন্থা ভেৰগাঁও আঞ্চলিক তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে অনাগত সময়ত আৰু ভৱিষ্যতে আমাৰ অঞ্চলস্থ ৰাইজৰ লগতে দেশৰো সুনাম কঢ়িয়াই আনিব পাৰে তাৰ বাবে তেখেতক আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইতিমধ্যে তাইয়ে আমি গম পোৱা মতে নৱম হিৰোজ থাইলেণ্ডত অনুষ্ঠিত হোৱা টাইকোৱাণ্ডো ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপত তাই চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে